অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। কাৰণ আমাৰ যোৱা এপ্ৰিল মাহতে যোৱা 7 এপ্ৰিলত মন্ত্ৰী মহোদয়ে বিধায়ক মহোদয়ে হাতযোৰ কৰি মহিলা সমিতিৰ ওচৰত মাফ খুজি কৈছিল যে কেইজনমান ব্যক্তিৰ প্ৰৰোচনাত পৰি তেওঁ সেই মহিলা সমিতিৰ মাটি মানে দখল কৰিবলৈ বিচাৰিছিল। মহিলা সমিতিৰ কিমান মাটি আছিল? 5 বিঘা মাটি। আমাৰ টোটেল মাটি আছিল 22 বিঘা 10 লচা। তাৰ কোনে কাৰ নামত দখল কৰিছিল? তেওঁ শিল্পী আনন্দ সিংহাল, তেখেতৰ পত্নীৰ বিধায়কৰ পত্নী হয় শিল্পী আনন্দ সিংহাল। বিধায়ক অশোক সিংহাল দেৱৰ পত্নী হয় শিল্পী আনন্দ সিংহাল। এতিয়া আমি কাৰণ তেতিয়া যোৱা এপ্ৰিল মাহতে তেখেতে যেতিয়া বিষয়টো চক্ৰ বিষয়াৰ ওচৰত হস্তান্তৰ কৰিলে, আমি চক্ৰ বিষয়াৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেতিয়া আমি কৈছিলোঁ যে আমাৰ নামত মাটিটো হ'ব লাগে। আৰু তেখেতসকলে দেখিছোঁ যে চুচৰাই আছে, পিছুৱাই আছে, হোৱাগৈ নাই। ইতিমধ্যে 8 মাহ পাৰ হৈ গ'ল। অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আমাৰ বিধায়ক মহোদয় অশোক সিংহালে আমাৰ লগত কোনো আলোচনা নকৰাকৈ, আমাক কোনো ধৰণৰ কথা নুসুধাকৈ তেখেতে তাত 15-16 গাড়ী মাটি ভৰাইছে। য'ত নেকি আমি তাত পুখুৰী এটা আছিল, আমি পুখুৰীটো ৰাখিব কৈছিলোঁ আৰু তাত আমাৰ এটা কাৰ্যালয় বনাই দিব কৈছিলোঁ। তেখেতে কাৰ্যালয়ো বনোৱা নাই, প্লাছ পুখুৰীটো তেখেতে বন্ধ কৰি দিলে। আৰু তাৰ পাছত দেখিলোঁ যে মাটি ভৰাইছে আৰু আমি সেইকাৰণে গৈ চালোঁ মাটি ভৰোৱাটো সঁচা। আৰু আমি তেতিয়া আমাৰ গেটত আমাৰ যি মাটি আছে সেই মাটিৰ গেটত আমি তলা লগাই দিছিলোঁ। আৰু তলা লগোৱাৰ 2 দিন পাছত শিল্পী আনন্দ সিংহাল, অশোক সিংহালৰ পত্নী আহি তেওঁ 2ডাল শিকলি আৰু 2টা তলা আমাৰ গেটত তলা লগাই থৈ গৈছে। আৰু কি কৈছে? তেওঁলোকে বলপূৰ্বক হিচাপে আমি আবেদন জনাইছিলোঁ যে বৃদ্ধ আশ্ৰম, অনাথ আশ্ৰম বনাই দিব লাগে। তেখেতে আমাক প্ৰশ্ন কৰিছিল যে আপোনালোকে এই মাটিটো কিহৰ কাৰণে ৰাখিছিল। আমি যেতিয়া 42 শ্বহীদৰ নামত 17 বিঘা এৰি দিছিলোঁ, তেতিয়া তেখেতে কৈছিল যে আপোনালোকে এই মাটিটো কিহৰ কাৰণে ৰাখিছিল। আৰু আমি কৈছিলোঁ যে আমাৰ এটা ইচ্ছা আছিলে যে আমি বৃদ্ধ আশ্ৰম আৰু অনাথ আশ্ৰম এখন ইয়াত বনাব লাগে। তেতিয়া তেখেতে ক'লে যে আপোনালোকে আবেদন কৰক, মই মোৰ বিধায়ক পুঁজিৰ পৰা বনাই দিম। আৰু সেই মৰ্মে আমি এখন আবেদন দিছিলোঁ তেখেতক যে আমাৰ বিধায়ক পুঁজিৰ পৰা এটি বৃদ্ধ আশ্ৰম আৰু অনাথ আশ্ৰম বনাই দিব লাগে। আৰু তেখেতে বনাই দিম বুলি আমাক তেখেতৰ বনাই সকলো দায়িত্ব মহিলা সমিতিৰ ওপৰত অৰ্পণ কৰিম বুলি তেখেতে পেডত আমাক লিখি দিছিল। আৰু সেই হিচাপে আমি তেখেতৰ লগত আমি কোনো ধৰণৰ অবিশ্বাসত লোৱা নাছিলোঁ। আমি তেনেদৰেই চলি আছিলোঁ 2019 চনৰ পৰা। কিন্তু যেতিয়া গৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল, তেতিয়া আমি বিশেষ সূত্ৰে গম পালোঁ যে তেওঁলোকে ট্ৰাষ্ট এটা খুলিছে। ট্ৰাষ্টত তেওঁৰ ল'ৰা, অৱশ্যে মই ল'ৰাৰ নাম নাজানো, তেওঁ ল'ৰাৰ নামত ট্ৰাষ্টটো কৰা বুলি কৈছে। আৰু মাটিটো ট্ৰাষ্টৰ